নমস্কাৰ গাইজ, মই আপোনালোকৰ বাবে আকৌ এটা লৈ আহিছোঁ কেকৰ ভিডিঅ'। আজি এটা তল কেকৰ ভিডিঅ' লৈ আহিছোঁ। 1 কেজি এটা তল কেকৰ অৰ্ডাৰ আহিছিলে। এয়া দেখিছেনে? ষ্ট্ৰবেৰী ফ্লেভাৰ বিচাৰিছিলে তেওঁলোকে। মই এইদৰে ষ্ট্ৰবেৰী ক্ৰাছ দি কেকটো বনালোঁ। কেকটো বহুতেই ছফ্ট হৈছে, হোৱাৰ কাৰণে মই আগতেও কৈছোঁ চুগাৰ চিৰাম মই দিয়া নাই। মই যিটো প্ৰচেছেৰে কেক বনাওঁ ইয়াতে চুগাৰ চিৰামৰ প্ৰয়োজন নহয়েই। কেকটো যেতিয়া ৰাফ্ট হয় তেতিয়া চুগাৰ চিৰামটোৰ প্ৰয়োজন বেছি হয়, ৰাফ্ট হোৱা নাই যিহেতু। ঠাণ্ডা দিনত কেকবিলাক বনালে এটা প্ৰব্লেম হয়, বহুতৰে ক্ষেত্ৰত দেখা যায়। প্ৰথম অৱস্থাতে মোৰো হৈছিলে। কেকটো যদি ৰাতি বনাই থৈ দিয়া যায়, ৰাতিপুৱালৈ কেকটো অলপ ফাটি থকা যেন দেখা যায়। সেইটো হয় একমাত্ৰ ঠাণ্ডাৰ পৰিমাণটো বেছি হৈ যোৱাৰ কাৰণে, যিহেতু আমি ফ্ৰিজত ৰাখোঁ। ফ্ৰিজৰ ঠাণ্ডাৰ পৰিমাণটো বেছি হৈ থাকিলে তেনেকৈ ফাটি যায়। আৰু সেইকাৰণে এটা কাম কৰিব লাগে, সদায় যেতিয়া বেটাৰটো গোলা হয়, আমি যেতিয়া অলপমান গুলোঁ, তেতিয়া গৰম পানী সদায় ইউজ কৰিব লাগে। কুহুমীয়া গৰম পানী দি যেতিয়া বেটাৰটো ফিটা হয়, তেতিয়া কেকটো তেনেকৈ ফাটি নাযায়। আজি মই কেকটো দুটা কালাৰত বনাম বুলি ভাবিলোঁ। পিংক আৰু হোৱাইটেৰে মই মিলালোঁ বস্তুটা এনেকৈ। পিংক কালাৰৰ ডিমাণ্ডটো বেছি হয় কাষ্টমাৰৰ ক্ষেত্ৰত। তেওঁলোকে মই যিমানখিনি পাইছোঁ আজিলৈকে পিংক আৰু হোৱাইটে বেছি ডিমাণ্ড পাওঁ। অলপমান পিংক কালাৰটো লাইট যেন লাগিলে মোৰ, লগাৰ কাৰণে এইদৰে মই অলপ স্প্ৰে কৰি দিলোঁ। কাষ্টমাৰজনে মোক কৈছিলে এটা স্পেচিয়েল কেক বনাই দিবৰ কাৰণে। আৰু স্পেচিয়েল কৰিব চেষ্টা কৰিছোঁ মই। আজিকালি বেছি আৰ্টিফিচিয়েলটোৱে চলে। মই এইদৰে আৰ্টিফিচিয়েল ফ্লাৱাৰ লগাই দিলোঁ, বল আৰু ফ্লাৱাৰ দি এইদৰে লগাই দিছোঁ। পিছত মোৰ এনেকুৱা লাগিছে কেকটো অলপমান যেন কিবা খালী খালী লাগি আছে, ভাল লগা নাই মোৰ। নালাগা দেখি মই এইদৰে ছাইডে ছাইডে এনেকৈ ডট কৰি দিলোঁ। এই নজলটো দি ছাইডটো মই এনেকৈ ফিল আপ কৰি দিছোঁ। কেকটো কেনেকুৱা লাগিছে, ভাল লাগিলে কমেণ্ট কৰি জনাবচোন দেই। আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আজিকালি আৰ্টিফিচিয়েলৰ ডিমাণ্ডটো বেছি। বৰ্তমান ট্ৰেণ্ডত আছে আৰ্টিফিচিয়েল। ইফালে হাজবেণ্ড ওলাই আহিছিলে, কেমেৰাটো অলপ লৰি গৈছিলে মোৰ। এইটো ফাইনেল লুক কেকটো, ভাল লাগিছেনে বাৰু? আৰু দুটা কেকৰ অৰ্ডাৰ আছে, সেইকেইটা মই পিছত দেখাম বাৰু।